Hello, hi friends, welcome to my YouTube channel Panjol Vlogs chole sagram janaisu. Aji asu ami eta khap ayo kokal bihu gol. Aji asu etuka jagat. Ji jagat mane ki eta pothar ase eta dhunia moja drisyo sok. Ma sayon dokai dise sok. Pasot mu sakma ahi ase pasot mari. Acha dekhise ne man dhutia poribe. Kintu ya gaolia manhor jibon. গাঁৱলীয়া এটা জীৱনটো মানে এখন হঠাৎ মানে কি হয় গোটেই মানে এৰিয়াটো মানুহ ঘৰ দুৱাৰ পৰা ধৰি ফ্লেট আবৰি থাকিলেন কিন্তু এতিয়া গাঁওখন চাওক না গাঁৱৰ দৃশ্যটো চাওক সোণোৱালী ধাননি এই কৈ যোৱা নাই ভূপেন হাজৰিকাই সোণোৱালী শস্যই পথাৰতে ৰ'দালিয়ে নাজানো চৰি বেয়া নাপাবা এই গুৱাহাটী টাউনৰ গেলা গোন্ধ ইয়াত নাই কোনো আৱৰ্জনা ইয়াত নাই কোনো মানে বেলেগ দেখিছে হয়তো দেখিছেনে হয়তো টাৱাৰ কাষতে আছে আমাৰ এই অৰুণাচল বৰ্ডাৰ কাষতে হয়তো বৰ্ডাৰ অলপ দূৰ গ'লেই পাব চীনা বৰ্ডাৰ একদম পাহাৰৰ ওচৰত আছে দিছেনে কিমান ওচৰত আছে এইখন দেখিলে আপোনালোকে ট্ৰেক্টৰখন ডাঙৰি নিবলৈ আহিছে ট্ৰেক্টৰখন একদম আজি চেষ্টা কৰিম নিবলৈ ধান প্ৰথম ডাঙৰি নিম বুলি ভাবিছোঁ যেতিয়া চেষ্টা কৰাটো কোনো হেৰি নাই আপোনালোকে চাই থকা লাইফটো ভালদৰে তেতিয়া আপোনালোকে গম পাব দেখিলে উপস্থিত আমি হৈ গ'লোঁ সেই পথাৰ একদম মাজত ডাঙৰি কঢ়িয়াই আছে আনি আছে বন্ধাই বান্ধি আছে ইয়া ধুনীয়াকৈ বন্ধাই বান্ধি আছে সেই কেমেৰাটো ধৰিব পৰা নাই এতিয়া ডাঙৰি বান্ধি আছে এতিয়া মই নিম এভাৰ নি চাম পাৰিম নাই ঠিক নাই এতিয়া ইয়াৰ পৰা হেৰি তালৈকে সেইজন আমাৰ এই ডাঙৰি বান্ধি আছে ডাঙৰি বান্ধি কেনেকুৱা লাগিছে বাৰু কেনেকুৱা লাগিছে ডাঙৰি বান্ধি ভালেই লাগিব কেলৈ বেয়া লাগিব মানে খেতিয়ক যদি মানুহে খেতিয়কৰ যদি সম্পৰ্ক যদি মানুহে যদি খেতিৰ লগত জড়িত নাথাকে তেতিয়া গাঁৱলীয়া মানুহ হয় নহয় তুমি তাৰমানে মোৰ চাৰ্টটো পিন্ধি আছা তাৰপৰা এইজন আমাৰ দেউতা হয় এতিয়া এই ঘোণ চপাই আছে চাওক এটা কথা ক'বলৈ গৈ আছোঁ কি সোণালীৰ সুযোগতে যদি এই সোণ গিমুঠি যদি নচপায় তেতিয়াহ'লে পাঞ্জাৱৰ চাউল খাই এনেই ভিটামিন নাই মাথা পাতলা এতিয়া আৰু খাই পাতলা আছে মাথা সেইকাৰণে ভাবিলোঁ মই বোলো আগফালে যাওঁ ধান নানোগৈ কিছুমানে ক'ব এইটো আলটু ফাল্টু ভিডিঅ' হয় আলটু ফাল্টু ভিডিঅ' কিন্তু টাউনত থকা যিসকল ব্যক্তি আছে সেইসকলৰ বাবে বঢ়িয়া হ'ব বম ভিডিঅ' হ'ব ক'বলৈ মোৰ নিচিনাকৈ যদি 10টা ল'ৰা যদি ওলাই আহে ডাঙৰি কঢ়িয়াই পথাৰত খেতি কৰে শস্য চামালাই ভৰি পৰিব তেতিয়া আৰু এতিয়া কি মেইনলি আমাৰ ক'বলৈ গ'লে আমাৰ মানুহবোৰ প্ৰায় চব বেংগলোৰ হায়দৰাবাদ যায় কাম কৰিব নোৱাৰা কাৰণে কাম কৰ্মহীনতাত ভোগে কিন্তু এই চাওক এতিয়া আমাৰ এতিয়া ই ধান কৰিলে ইয়াত ধান কৰাৰ পাছত শস্য উৎপাদন নকৰে আৰু অসমৰ কৃষকে কৰে কিছুমান ঠাই লৈ অনুযায়ী কৰে ক'ৰবাত কিন্তু এতিয়া ধৰি লওক খাৰুপেটীয়া ছাইডৰ সেইফালে খেতি মানে কি বিভিন্ন ৰকম লিয়াই পাঞ্জাৱৰ নিচিনাকৈ খেতি কৰে এতিয়া পাঞ্জাৱ হওক হাৰিয়ানা হওক খেতিৰ কাৰণে কিয় বিখ্যাত আজি পাঞ্জাৱৰ কৃষকে কিয় মাৰ্চিডিজ চলাইছে আজি পাঞ্জাৱৰ কৃষকে কিয় BMW চলাইছে আজি আমাৰ অসমৰ কৃষকে কিয় পোৱা নাই কাৰণ আমি খেতি এটাই কৰোঁ ধান খেতি আৰুতো একো নকওঁৱেই আৰু সুবিধা চৰকাৰে ধৰি লওক জলসিঞ্চনৰ সুবিধা দিছে কিবা সুবিধা দিছে সেই সুবিধাসমূহ আমি ভালদৰে হেৰি কৰিব পৰা নাই এতিয়া মই দেখিলোঁ আমাৰ গাঁৱতে কেইবাটাও ৱাটাৰ চাপ্লাই ডিপাৰ্টমেণ্টৰ হেৰি আছে কেইবাটাও ৱাটাৰ চাপ্লাই হেৰি আছে কিন্তু সেই ৱাটাৰ চাপ্লাইকেইটা কি হ'ব পানী দিব নোৱাৰে এনেই মানে চৰকাৰ ধন খাই আছে চকীদাৰকেইটাই গতিকে আমি চবেই যদি মোকে দেখি বা এনেকৈ যদি মই সেইকাৰণে ভিডিঅ'টো বনাইছোঁ যে নৱপ্ৰজন্ম উৎসাহ পাওক খেতি কৰিবৰ কাৰণে অলপ দিনৰ আগত নীল আকাশে ভিডিঅ' এটা বনাইছিলে নীল আকাশে খেতি কৰিছে 100 বিঘা মাটি খেতি কৰিছে কিমান এটা গায়ক এটা ছিংগাৰ অসমৰ বিখ্যাত তেওঁৰ নাম কিন্তু আমাৰ নিচাকৈ যদি আমি যদি কেনেকৈ খেতি কৰোঁ তেতিয়া আমি কিয় হায়দৰাবাদ কিয় বেংগলোৰ যাব লাগিব কেতিয়াও যাব নালাগে সেইকাৰণে মই পথাৰৰ পৰা ভিডিঅ'টো শ্বুট কৰিছোঁ কেমেৰা নিজে লৈছোঁ নিজেই হেৰি কৰিছোঁ কথাটো মেইনলি হৈ গ'ল সেইটো আৰু এটা কথা কি খেতি কৰাটো কোনো লাজৰ বিষয় নহয় খেতি মানুহে কৰ্ম কৰাটো কোনো ডাঙৰ কথা নহয় তুমি ৰিক্সাই চলোৱা লাগিলে চাহ বেচা ফুটপাথত আজি কি নৰেন্দ্ৰ মোদীয়ে চাহ বেচি এতিয়া গৈ নৰেন্দ্ৰ মোদী আজি মুকেশ আম্বানী পেট্ৰল পাম্পত গৈ এতিয়া সেইটো মুকেশ আম্বানী এতিয়া গোটেই অল্ডৰ মানুহে চিনি পায় কিন্তু আমাৰ অসমৰ মানুহে কি কাম মানে কি সৰু ডাঙৰ বিচাৰে সৰু বোলে লাজ পায় এইবোলে ধৰি লোৱা এই চাৰি বোলে হেৰিহে কয় বোলে এই ৰিক্সাৱালা
ই বোলে ইয়াৰ আমুকহে তামুকহে এইবোৰ খুজুনীয়া ই বোলে ধৰি লওক ই টেম্পু চলায় মানুহ সদায় সৰুৰ পৰা আৰু তলৰ পৰাহে ডাঙৰ মানুহ হয় জানি ল'ব যে কোনেও মানুহে জন্মতে টকা বা পইচা লৈ নাহে কৰ্মৰ যোগেদিহে ডাঙৰ মানুহ কাৰণ ভগৱানে কৈছে একদম তো যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব